এভৰিৱান, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। মই বনাইছিলোঁ ৰাজহাঁহৰ পেটুৰ সৈতে কল পচলা। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো আহকচোন চাই লওঁ মই কেনেকৈ বনাইছিলোঁ। এইটো হৈছে কল পচলা আৰু এইখিনি পেটু ভালকৈ কাটি লোৱা হৈছে চাফা কৰি। আৰু মই লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পিচি লৈছোঁ আৰু আন্দাজমতে মোৰ জ্বলা খাব পৰা হিচাপত জ্বলা লৈ লৈছোঁ। এতিয়া মই কল পচলাটো চপাৰত চপ কৰি ল'ম। আপোনালোকে যদি পাৰে হাতেৰে মিহিকৈ কাটি ল'ব পাৰিব। মোৰ কাটিলে মিহি নহয় বাবে মই চপাৰত দিছোঁ।